আমি আহিছো জালিত আমি পিকনিক বুলি ক'লে এটা বহুত ফূৰ্তিৰ মুহূৰ্ত সকলোৱে সৰু হওক ডাঙৰ হওক এয়া দাদা চাওক কামত লাগি গ'ল সকলোৱে কামত লাগি গ'ল কোনোবাই যিহেতু কোমোৰা গুচাইছে কোনোবাই আকৌ আদা কোনোবাই আকৌ আলু সকলো যিহেতু 31 ডিচেম্বৰ দিনা ছানডে আছিল সেইকাৰণে বিভিন্ন জেগাৰ পৰা বিভিন্ন লোক আহিছিলে আৰু পিকনিকস্থলী পূৰা ভৰ্তি হৈ গৈছিলে চ' ইমান মানুহ আহি হৈছিল নহয় বহুত ভাল লাগিছিলে সকলোকে ফূৰ্তি দেখি নিচিনাস্থলীত আনন্দিত কৰিছে কোনোবাই যদি নাচিছে কোনোবাই আকৌ গান গাইছে তেনেকৈ মজা ভাল লাগিছিল চাৰ্টিফিকেট আপুনি অফলাইনত উলিয়াইছিলে সেইখন আপুনি কেনেকৈ ডিজিটেলাইজ কৰিব পাৰিব আজি ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণকৈ কওঁ আৰু লাহে লাহে ষ্টাৰ্ট দিলে জুই জ্বলোৱা আৰু মাংস পৰিব এতিয়া গাহৰি পৰিব গাহৰি মাংস খাই পেলাই বহুত টিপ লাগে মানে বহুত ধুনীয়া লাগে খাবলৈ গাহৰি মাংস চাগে আপোনালোকে কোনোবা গাহৰি মাংস তেনেকৈ পূৰা খাবলৈ পাই ভাল লাগে চ' আমাৰো তেনেকুৱা বহুত ভাল লাগে খাবলৈ আমাৰ প্ৰিয় খাদ্য খোৱা নিচিনা হ'লে কি হল চাটো ঠান্ডা হল নাকি হয় রাজা হয় নাই বা হাই হাই এই আমাৰ পুৰা চাহ খাই আছে বছৰৰ লাষ্ট দিন বুলি চাহ খাই কেনেকুৱা লাগিছে ভাল লাগিছে আজি একদম এনেকুৱা ফুট লাগিছে নহয় লাষ্ট দিন নে অ ছাৰ কেনেকুৱা লাগিছে চাহটো এয়া বছৰৰ লাষ্ট দিন বুলি পিকনিকৰ ডিম খাই আছো ছাৰে আকৌ বেষ্ট কোনে কেনেকৈ কাম কৰি আছে মা পুৰা বেষ্ট চালাড বনোৱাত একদম পুৰা বনাইছে সঁচাকৈ টেষ্টি লাগিছে আমাৰ বহুত ভাল লাগিছে থেংক ইউ চাই পেলাই লোভ লাগিছিলে নাই গাহৰি মাংস আৰু লাই শাক সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে কোনে কোনে খাই জনাবচোন বহুত ধুনীয়া লাগে খাবলৈ ডান্স কৰি মলম চলম ডান্স কৰি পেলাই
ভাল লাগে আপোনালোকক চাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ